তেজপুৰত কালিৰে পৰা 3 দিনীয়াকৈ সমগ্ৰ শিক্ষা শোণিতপুৰ জিলাৰ উদ্যোগত অনুষ্ঠিত হৈছে জিলা পৰ্যায়ৰ সমল কেন্দ্ৰৰ নিপুণ সাৰথীৰ প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰথম পৰ্যায়ত জিলাখনৰ 4টা শিক্ষা খণ্ড ক্ৰমে গাভৰু বালিপৰা, ঢেকিয়াজুলি আৰু নদুৱাৰ সামৰি PMC তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 80 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক FLNৰ সমল প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। প্ৰশিক্ষণস্থলীত জিলা আঁচনি শিক্ষা বিষয়া হেমপ্ৰভা ডেকা, ৰীনা মেধি, খণ্ড সমল বিষয়া প্ৰণীতা মেধি, কুদৰত আলী, CRC নজমুল ইছলাম আৰু অনুপ নাথৰ উপস্থিতিত উপস্থিত শিক্ষাগুৰুসকলক আদৰণি আৰু অভিবাদন প্ৰদান কৰে তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন বৰুৱাই। প্ৰাৰম্ভণিতে সদ্য প্ৰয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতিমান শিল্পী বাঁহীবাদক দীপক শৰ্মাৰ বিদেশ আত্মাৰ সস্থান প্ৰাপ্তিৰ বাবে শোকবাৰ্তা প্ৰদান কৰে উপস্থিত শিক্ষক শিক্ষয়িত্ৰীয়ে। 3 দিনীয়াকৈ অনুষ্ঠিতব্য প্ৰশিক্ষণত খণ্ড পৰ্যায়ৰ পৰা প্ৰতিনিধিত্ব জিলা সমল বিষয়া পৰীক্ষিত বৰুৱা, পাপুমণি বৰা, ইংকুমণি নাথ, ৰঞ্জন শইকীয়াই নিপুণ অসম 2025-26 বৰ্ষৰ বাবে সাক্ষৰতা, মৌলিক সংখ্যা জ্ঞান বিষয় কৰি নিপুণ সাৰথীক গঢ় দিয়া লক্ষ্য লোৱা হৈছে। শিশুসকলক জীৱনৰ আৰম্ভণিৰ বছৰবোৰ ভৱিষ্যতৰ শিক্ষা আৰু বিকাশৰ ভেটি স্থাপনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বুনিয়াদী পঠন, লিখন আৰু গাণিতিক ধাৰণাবোৰ সামৰি এই দক্ষতাক শৈক্ষিক অৰ্হতা আৰু আজীৱন সফলতাৰ বাবে কঢ়িয়াই নিব বুলি আশা ব্যক্ত কৰে জিলা আঁচনি শিক্ষা বিষয়া হেমপ্ৰভা ডেকাই। আজি আমি ইয়াত সমবেত হৈছোঁ জিলা পৰ্যায়ৰ নিপুণ অসমৰ শিক্ষক প্ৰশিক্ষণ এটা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ। ইয়াত আমি সকলোবিলাক সমল কেন্দ্ৰৰ পৰা এজনকৈ শিক্ষক আমি ইয়াত মাতি আনিছোঁ আৰু তেওঁলোকক সেই ক্লাষ্টাৰটো বা সেই সমল কেন্দ্ৰটো বিশেষ ব্যক্তি হিচাপে আমি ইয়াত প্ৰশিক্ষিত কৰিব বিচাৰিছোঁ, যাতে তেওঁলোকে পিছৰ পৰ্যায়ত মাষ্টাৰ লেভেলৰ সকলোবিলাক শিক্ষকক নিপুণ অসমৰ যিখিনি কাৰ্যসূচী আমাৰ বিদ্যালয়সমূহত চলি আছে সেই কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেওঁলোকৰ ভূমিকা হ'ব পৰৱৰ্তী পৰ্যায়ত সেইখিনি তেওঁলোকে যাতে গোটেই ক্লাষ্টাৰটো শিক্ষকসকলক তেওঁলোকে অৱগত কৰাব পাৰে। 3 দিন আমি ইয়াত সমবেত হৈছোঁ। এই 3 দিনত তেওঁলোকে আমাৰ ষ্টেট অফিচত যিসকল প্ৰশিক্ষিত সমল ব্যক্তি আছে তেখেতসকলৰ দ্বাৰা তেওঁলোকক আমি এই প্ৰশিক্ষণটো আমি দিম আৰু ইয়াৰ লগত জড়িত সকলোবিলাক শিক্ষকক মই অনুমোদন জনাইছোঁ আৰু আশা কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ বিদ্যালয়সমূহত নিপুণ অসমক লৈ আমি FLN মিছনক লৈ আমি যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ চেষ্টা কৰি আছোঁ বিদ্যালয়ত সেইখিনি যাতে সফলভাৱে ৰূপায়ণ। ৰিপৰ্ট অগ্নিগড় নিউজ।